ডিমত গৰু চোৰৰ সন্ত্ৰাস বিলাসী বাহনত গৰু চুৰিৰ অভিনৱ কৌশল ডিমৌ অঞ্চলত গৰু চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ লাওজান চাহ বাগিচা অঞ্চলসমূহত এই গৰু চোৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। আৰু স্থানীয় ৰাইজে জনোৱা মতে এই চোৰে গাঁৱত ঘূৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় আৰু সন্দেহজনকভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলিও অভিযোগ উঠিছে। ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চোৰে এটা মাহৰ ভিতৰতে ৩০টাকৈ অধিক গৰু চুৰি কৰিছে লাওজান চাহ বাগিচা অঞ্চলৰ পৰা। আৰু ফলস্বৰূপে গৰু পালকসকলক এতিয়া অন্নমুঠিৰ চিন্তিত হৈ পৰিছে। আৰু খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী। আৰু গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুৱাত ৰাইজে নিজেই প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে। গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি ৰাইজে ৬জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে। আৰু ঘটনাটোৰ পৰিপ্ৰেক্ষিতত ৰাইজে দাবী উত্থাপন কৰিছে যে আমাৰ গৰু আমাক ঘূৰাই দিয়ক, আইনে যি কৰিব তাক কৰক, কিন্তু গৰু চুৰি বন্ধ কৰক। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, আছাম নিউজ 24। আৰু আমাৰ ঘৰ ওচৰতে আমাৰ এই বাবা এজনৰ ইহঁতৰ ঘৰত মানে গৰু চুৰি গ'লে। তাৰ বাবা এদিন সেইদিনাখন যিদিনাখন চুৰ হৈছিলে তাৰ আগতে এদিন ক'লে যে আমাৰ ঘৰত চুৰ আহিছিলে, গৰু খুলি লৈ গ'ল। খুলি মেলি চাইছে পথাৰত আছে, পথাৰৰ পৰা গৰুটো লৈ আহিছে নেক্সট দিনাখন আনি মেলি তাৰপৰা আনি মেলি আজি কিবা হয় শনিবাৰ শুকুৰবাৰ বৃহস্পতিবাৰে গৰু এবাৰ খুলিছিলে। তাৰপৰা শুকুৰবাৰে খুলি লৈ গ'লোঁ গৰুটো। তাৰপৰা আমি সন্দেহজনক মানে ভাবিলোঁ যে গৰুটো কেনেকৈ কি এনেকৈ চুৰ হৈছে বুলি। তাৰপৰা ৰাতিপুৱা চাইছোঁ এইখন গাড়ী ৰাতিপুৱা আহিছে। এই গাড়ীখন আহি মেলি আমাৰ ঘৰ ওচৰতে এই লাইনত থিয় আছে। তাৰ আমি সন্দেহ কৰিলোঁ যে গাড়ীখন সি পইচা ক'ৰ পৰা পালে গাড়ী। আমি সুধিবলৈ যাওঁতে আমি ভাবিলোঁ সুধিব নোযোৱাতকৈ আমি থানালৈ আহিলোঁ। তেতিয়া চাইছোঁ যে মানে সেই আহি মেলি এধাৰ দিওঁতে পংকজ বৰ ল'ৰাটো আহি গ'ল। আহিলে তাৰপাছত আহি মেলি ই কৈছে বোলে মই চুৰ কৰা নাই বোলে। তাৰপৰা আমি কৈছোঁ গাড়ীখন ক'ৰ পৰা পালি বোলে, গাড়ীখন মালিকৰ হৈ বোলে। তাৰপৰা সুধিলোঁ তেওঁ বোলে তুমি গাড়ীখন হেৰি ক'ত আছে বোলে, শিমলগুৰিত আছে। শিমলগুৰি আধা ঘণ্টাৰ ভিতৰত শিমলগুৰি নাপায়। তাৰপৰা গাড়ীখন সিফালে কৰোঁতে গধূলিকৈ গাড়ীখন আনি থ'লে থানাত। আকৌ আগতে আমাৰ এই ঘৰ ওচৰৰ পৰা গৰু লৈ গ'ল বহুতেই। কিমান নিছে গৰু? হ'ব প্ৰায় ৩০টা মানৰ ওপৰত হ'ব। কেতিয়াবা চলাইছে? নামটো কি? অৰ্জুন ক্ষেত্ৰপাল। ঘৰ ক'ত, কি কথা কোৱা? লাওজান অফিচ লাইন। আৰু ঘৰৰ পৰা গৰু হেৰুৱা মানে মই ৰাতিপুৱা উঠি মানে ল'ৰাটোক ক'লোঁ যে দাদায়ক মাতি আনিবি, মই পথাৰলৈ গৰু কিনে লৈ গৈছোঁ হাল বাবলৈ কাৰণে। কিন্তু গোহালিত চাইছোঁ যে গৰুৱে নাই। ইফালে বিচাৰিলোঁ নাই। তাৰপাছত বাগান ফালে নলা লৈ গৈছে। এটা নলাত আছে, এটা ঢাপৰ ওপৰত গৈ আছে। কোনে নিছে? মানুহকেইটাই লৈছোঁ দুটাই। কি নাম? আমিতো এনেকৈ ডাউট কৰিছিলোঁ পংকজক, কিন্তু পংকজ নিছে নাই নিয়া। কিন্তু আমি থানা অহাৰ পাছত যে পংকজে নিজে আধা ঘণ্টাৰ ভিতৰে আহি পালে আৰু আমাক কৈছিলে। গৰুটো বান্ধিছিলোঁ। তাৰপাছত বন্ধাৰ পাছত গৰুটো নাইকিয়া হৈ গ'ল, চুৰ কৰি লৈ গ'ল পংকজ বুলি ল'ৰাটো। আৰু সেনেকাই তদন্ত কৰোঁতে পিছত ধৰা পৰিলে। গাঁৱত আমি ধৰিছিলোঁ পংকজৰ নামত, কিন্তু সি নিজে আমাৰ দুটা আছিলে, দুটা গৰু, আৰু বাকীখিনি আমাৰ গাঁৱৰে দুজন ব্যক্তিৰো চুৰ কৰি লৈ গৈছিলে। কিহত নিছিলে? গাড়ীত লৈ গৈছিল। কি গাড়ী? গাড়ীটো আমি আগত চোৱা নাছিলোঁ কোনটো গাড়ীত নিলে, কিন্তু লাওজানত হৈছে। বৰ্তমান আমাৰ চুৰ ধৰা পৰিছে ৬জন, আৰু দুটা এতিয়ালৈকে ধৰা নাই। এটা আৰক্ষী বিভাগে কি কৰিব সেইটো আমি নাজানো, কিন্তু যদি আৰক্ষী বিভাগে আমাক একো সিদ্ধান্ত নিদিয়ে তেতিয়াহ'লে আমি নিজে সিদ্ধান্ত কৰিম। কোন ধৰা পৰিছে? পংকজ আৰু ইয়াৰ পাৰ্টনাৰটো যিটো গ্ৰুপ আছে সিহঁতি ধৰা পৰিছে। নামকেইটা কি? নামকেইটা নাই, পংকজ মেন সেইটো। পংকজ কি লিখে? পংকজ তাঁতী, পলাশ তাঁতী, পংকজ তাঁতী, পলাশ তাঁতী ভাই ককাই হয়।
যদি আৰক্ষী বিভাগে একো নকৰে তেতিয়াহ'লে সিদ্ধান্ত আমি ল'ম।